हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल। तो बहुत दिनों मैं आपलोक लग पालो। तो आज आपलोक मजल एट नतुनक भिडिओ आने लैसे। तो अपने भिडिओ चाब जगत गई आसो कत जाम जगह नक तो अपने देखिले निजे गम पा कत गई। तो डायरेक्ट इतना मटर बुलिंग लग पाई आसो। तो बोलक तो गाइस आमी नईरलंग पाई गलोहि। तो नईरलंगत मतलब रखिसो। तो बंधुकेटा चिनाकी कर मो भाईटी है और एपने मोर बेस्ट फ्रेंड आछे जीतो नाम तो कह दिया जीतो माने। तो चाওক कि धुनिया भिउ आहि आछे आपनालोके चाওক मजा मजा और देखाम आपनालोকক गई आछो। तो आपनालोके चागे गम पाइछे नईरलंग देखि आमी कলৈ गई आछो। तो बोलक चाइ राखक किमानटा धुनिया भिउ आहि आछे देখিছে। तो बोलक लग पाम आको। আমি এটা পাহাড় দিব গৈ আছো। তো চাই ৰাখক আপোনালোকে ভাল লাগিব। তো গাইছ আমি ইয়াত বেছি দেৰি নকৰোঁ। এইপিনে হাতী ওলাই আছে। তো আমি সোনকালে গৈ সোনকালে আহিবগৈ লাগিব। তো ব'লক আপোনালোকে চাই গৈ থাকক। মটৰ ব্লগিং ইমানটা ভইচটো ভাল নহ'ব পাৰে কাৰণ মই স্পীকাৰ ইউজ কৰা নাই। তো ব'লক চাই থাকক যিমানখিনি পৰা আপোনালোকক দেখাবলৈ আমি চেষ্টা কৰিছোঁ। তো ব'লক গাইছ এইপিনে খেলপথাৰত খেল খেলি আছে ল'ৰাসকলে। তো গাইছ বাৰে বাৰে আপোনালোকক এটা কথা কৈছোঁ যে ভইচটো ভাল নাহিব পাৰে। স্পীকাৰ মই ইউজ কৰা নাই এতিয়ালৈকে বৰ্তমান স্পীকাৰ মই লোৱা নাই। তো স্পীকাৰ লোৱাৰ পিছত আপোনালোকে ভইচটো মটৰ ব্লগিঙত ভাল পাব। তো চাই থাকক যিমানখিনি পৰা আপোনালোকক দেখাবলৈ চেষ্টা কৰিম বাৰু।
গাইছ আহি আমি বহুত ডাঙৰ এখন চাহপাত বাগান পাই গ'লোঁ। তো চাহপাত বাগানত অলপ এতিয়া আমি ফটোশ্বুট কৰিম বুলি ভাবিছোঁ। তো চাওক এইপিনে চাওক আগৰ ভিউটো এবাৰ কি মজা আহি আছে। তো এইপিনেও চাওক কি ধুনীয়া এটা ভিউ আহি আছে। তো গাইছ মানে মটৰ ব্লগিং কৰি আছোঁ যদি আপোনালোকক ভইচটো দিব পৰা নাই, কাৰণ মই স্পীকাৰ ইউজ কৰা নাই, সেইটো কাৰণে ভইচটো ভাল নাহিব। তো আপোনালোকৰ সেইটো কাৰণে অলপ প্ৰব্লেম হৈছে। তো স্পীকাৰ লোৱাৰ পিছত আপোনালোকে ভালকৈ ভইচ পাব। তো চাওক কি ধুনীয়া এটা আমি এতিয়া ফটোশ্বুট কৰিম ইয়াতে, অলপ ফটোশ্বুট কৰি অলপ আগত যাম, গৈ পেলাই আপোনালোকক যিমানখিনি পাওঁ দেখাম। মানে বেছি সন্ধিয়াও কৰিব নাই, এইপিনে হাতী ছিজন, হাতী ওলাই আছে। তো আমি সোনকালে পোহৰে ঘৰত যাব লাগিব। তো অলপ এতিয়া ফটোশ্বুট কৰোঁ, ফটোশ্বুট কৰি আপোনালোকক লগ পাম। তো গাইজ তো ভাবিছিলোঁ ফটোশ্বুট কৰি আমি আগত যাম, অকণমান আগত যাম। তো মানে কি কৰিম আপোনালোকক দেখাব হ'লে অলপ মানে দেখাব মন গ'ল, তো আপোনালোকক দেখাই দিওঁ এইখিনি ভিউখিনি। তো চাওক কিমান ধুনীয়া চাহপাত বাগান এখন, কিমান ডাঙৰ আমাৰ অসমৰ বিখ্যাত চাহ, এয়া চাহ গছ আছে। তো দেখিছে, তো লগত মোৰ এয়া আমাৰ ভাইটি আছেও। তো চাওক কি ধুনীয়া একদম ভিউ আহি আছে। তো কেনেকুৱা পালে ভিডিঅ'টো, তো লাইক এটা মাৰি দিব, তেতিয়া ভাল লাগে ন। তো ব'লক আৰু আগলৈ যাওঁ, অকণমান আগত গৈ আপোনালোকক দেখাওঁ। বেছি সন্ধিয়াও নকৰোঁ, হাতী ওলোৱা ছিজন হৈছে। তো আমি জল্দি যাব লাগে। তো যাব লাগে, যিটো আছে যিটোৱে পূৰা মোবাইলত পূৰা ব্যস্ত হৈ আছে। তো তাৰ বহুত টেনশ্যন হৈ আছে। তো টেনশ্যন আপোনালোকে নুবুজিব বাৰু, আমি বুজিম এইটো বাৰু। তো ব'লক আৰু আমাৰ গাড়ী ৰাস্তা ৰখাই থৈ দিছে, এইখন আমাৰ গাড়ীখন আছে এইপিনে ৰাস্তা ৰখাই থৈ দিছে। তো ব'লক আমি গৈ থাকোঁ এতিয়া, আৰু যিমানখিনি পাওঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰি থাকিম। তো আপোনালোকে খালি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লাইক চাইক মাৰি দিব। তো আপোনালোকে যিমান আমাক মৰম দিব, আমি সিমান ধুনীয়া আপোনালোকলৈ ভিডিঅ' আগবঢ়াম। তো গাইছ ব'লক এতিয়া গৈ থাকোঁ আমি। এয়া হাতী ওলাই গ'ল। তো আপোনালোকে দেখাব পাওঁ নে নাই নাই। তো গাইজ হাতী ওলাই গ'ল, এতিয়া আমি হাতী চাম। এতিয়া যদি দেখাব পাৰোঁ আপোনালোকক দেখাম। তো ব'লক তো গাইজ সেয়া হাতী দেখিব পাইছে আপোনালোকে। তো হাতী বহুত আছে ইয়াতে। তো কেইজনা আছে আপোনাৰ, 4জনা 5জনা 7জনা হাতী আছে। তো আপোনালোকে চাওক ধুনীয়াকৈ। তো আমি ইয়াত বেছি দেৰি কৰিব নোৱাৰোঁ, কাৰণ ইয়াত হাতী বাবু ওলাই গ'ল। তো আমি এতিয়া সোনকালে যাব লাগে। তো গাইছ ব'লক, পাহাৰৰ মাজত পূৰা হাতী আছে গাইছ, দেখিছে। তো ব'লক আমি ইয়াত বেছি দেৰি নকৰোঁ, কাৰণ হাতী ওলাইছে। তো পোহৰে আমি ঘৰত গৈ থাকোঁ। তো আপোনালোকক তো গাইছ আপোনালোকক হাতীৰ কথা কৈছিলোঁ, হাতী ওলাব বুলি। তো আপোনালোকক দেখাই দিলোঁ, হাতী ওলাই গ'ল। এতিয়া আমি এতিয়া অলপ বগৰী খাব আহিছোঁ। তো অলপ বগৰী খাওঁ ধুনীয়াকৈ। তো বহুত দিনৰ মূৰত হাতী বাবু দেখিলোঁ, ইমান জংঘলীয়া হাতী আজি দেখিছোঁ বহুত দিনৰ মূৰত। তো ভাল লাগিলে। তো আপোনালোককো যিমানখিনি পাওঁ দেখাবলৈ চেষ্টা কৰিলোঁ। তো গাইছ এয়া এতিয়া আমি বগৰী খাম। এয়া বগৰী খাম গাইছ, বগৰী লাগি আছে, বগৰী সহাইছে। তো অলপ বগৰী খাই কৰিলে আমি যামগৈ। ইয়াত বেছি সন্ধিয়া নকৰোঁ গাইছ। তো ইয়াত হাতী ওলাইছে, আৰু বেছি সন্ধিয়া হৈ থাকিলে আমাৰো অকণ প্ৰব্লেম হ'ব। তো গাইছ তো ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো কেনেকৈ লাগিছে জনাব কমেণ্টত। তো আপোনালোকে যিমান মৰম দিব, সিমান আপোনালোকৰ মজা ভিডিঅ' পাই যাব। তো গাইছ বাই বাই।